অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা পূজাৰ উপলক্ষে কলিকতাত আছিলগৈ। কলিকতাৰ পূজাৰ সমগ্ৰ দৃশ্য আমি উপভোগ কৰিছিলোঁ তেখেতৰ ইউটিউব চেনেলৰ যোগেদি। কিন্তু সম্ভৱ যোৱাকালি তেখেত পিছলি পৰাত হাত এখন ভাঙে। এই কথা আমি জানিব পাৰিছিলোঁ ডিম্পু দাই শ্বেয়াৰ কৰা এটা সৰু ভিডিঅ' ক্লিপৰ পৰা। আপোনালোকেও চাওক ডিম্পু দাই কি কৈছিল। তো ৰাতিপুৱা এটা অলপ বেয়া খবৰ, পিছলি পৰি মানে হাতখন ভাঙিলে মোৰ। অলপ ফ্ৰেকচাৰ হ'ল, মানে এতিয়া বেণ্ডেজ মাৰি থৈ দিব লাগিব কিছুদিন। তো মানে ইমান সেই নাই, কিন্তু অলপমান আৰু ভাঙিছে ভিতৰত। তো আপোনালোকে শুনিলে ডিম্পু বৰুৱাই কি ক'লে। সঁচাকৈ অতি দুখজনক খবৰ সমগ্ৰ অসমবাসীৰ বাবে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ডিম্পু বৰুৱা যাতে অতি সোনকালে সুস্থ হয় আৰু আগৰ দৰে আমাৰ মাজলৈ ভিডিঅ' আগবঢ়াই যায়।